পৰি পাহি তহঁত দুজনী গা পা ধুই আজৰি হগে যা। আজি আমি সত্ৰলৈ যাম নহয়। হয় নি মা, আজি মানে আমি সত্ৰলৈ যাম? মা আজি কিন্তু আমি কাছ চাই আহিম দেই। আৰু মা আমাৰ লগত কোন কোন যাব? কাছ চাবি আমাৰ লগত ধুনু মুনু আকৌ তেহেঁতৰ মাক আকৌ মাহী যাব। আকৌ মাহী এতিয়া কলেজৰ পৰা আহিবই হ'ল। তহঁতি সোনকালে ওলাই মেলি ৰেডি হৈ থাক। মাহী অহাৰ লগে লগে যাম আৰু। মা ঠিক আছে, আমি গা পা ধুমগে বাৰু, ওলাওঁগে বাৰু। মা আমি কি পিন্ধিম বাৰু? তহঁতি হেৰি পিন্ধিবি আকৌ, ক'লা ৰঙা বগা যে চেক চেক দিয়া ফ্ৰককেইটা আছিলে সেইকেইটা পিন্ধিবি। ঠিক আছে মা, আমি গৈছোঁ বাৰু। নীলা কথা আছিলে নহয়, যাবা নাই? যাম আকৌ, কেলে নাযাম। পিছে কোন কোন যাবা? মই যাম, আমাৰ পৰিপাহি যাব, আকৌ আমাৰ নিশা যাব, অঞ্জলি আৰু অঞ্জলি ছোৱালীকেইজনী যাব। হয় নি, মানে তোমালোক গোটেই যাক যাবা? যোৱা সময়ত মোৰ ওচৰলৈ আহিবা এপাক। হেৰি পইচা কেইটকামান লৈ যাবা। আকৌ তেহেঁতক চবকে কিবা এটা কিনি দিব লাগিব নহয়। ঠিক আছে বাৰু। বা মই আহিলোঁ। নিশা আহিলি? যা সোনকালে হাত ভৰি চাত ভৰি ধুই মেলি ওলাগে, সত্ৰলৈ যাম নহয় আমি আজি। বা ঠিক আছে, মই ওলাওঁগে বাৰু। হ'ব দিয়ক তেন্তে, আপুনি নিজৰ কাম কৰকে, মই ওলাওঁগে। যোৱা ওলোৱাগে। নবৌ আপোনালোকৰ ওলাই হ'লনে? হ'ল পৰিপাহি। পিছে তোমালোকৰ মাহঁতৰ ওলাই হ'ল নাই? নবৌ মাহঁতৰ ওলাই হ'ল। মাহঁত ৰাস্তাতে ৰৈ আছে। ব'লা তেন্তে এতিয়া যাওঁ। পৰিবা পাহিবা ব'লা আমি যাওঁ, সোনকালে যাওঁ। পৰিবা পাহিবা ব'লা আমি সোনকালে যাওঁ, তেতিয়াহে আমি কাছ চাব পাৰিম। ধুনু মুনু ব'লা যাওঁ। নিশা তোমাক কিন্তু আজি বৰ ধুনীয়া লাগিছে দেই। আজি প্ৰথমবাৰ চাদৰ মেখেলা পিন্ধা দেখিছোঁ যে। হয় নি নবৌ, মই চাদৰ মেখেলা নিপিন্ধো বুলিয়ে কৈছিলোঁ। আমাৰ বা পৰিপাহি সিহঁতে জোৰ কৰিলে কাৰণে পিন্ধিলোঁ। ভালে কৰিলা আকৌ পিন্ধিলা। এতিয়া তোমালোকে চাদৰ মেখেলাই পিন্ধি যাব লাগে আৰু। মই তাকে কৈছোঁ বোলো, ইমান ডাঙৰ ছোৱালীজনীয়ে চাদৰ মেখেলা পিন্ধি নগ'লে মানুহে কি বুলি ক'ব। খুৰী। নবৌ আমি মাহীক কৈছোঁ তোমাক চাদৰ মেখেলা পিন্ধিলে ইমান ধুনীয়া লাগে, আজি তুমি চাদৰ মেখেলা পিন্ধিবই লাগিব। হয় নি পৰিপাহি? নবৌ। মা আজি কিন্তু আমি কাছ চামেই আকৌ দেই। মা আজি কিন্তু আমি কাছ চামেই আকৌ। হ'ব চাবা, এতিয়া প্ৰথমতে সোনকালে পাই লওঁগেচোন ব'লা। ঠিক আছে মা। হ'ব তহঁতি এতিয়া সোনকালে ব'ল, কথা পিছত পাতিবি। ঠিক আছে বৌ। মা আমি পাই গ'লোহি হয় নাই? মা আমি এতিয়া কাছ চাম দেই। ধুনু মুনু আমি পাই গ'লোহি। খালি আমি এতিয়া কাছ নাচাওঁ আকৌ। কিয় বৌ? কিয় আমি এতিয়া কাছ নাচাওঁ? আমি কাছ ঘূৰি আহোঁতে চাম, কাৰণ আমি এতিয়া গৈ পেলাই ধূপ চুপ জ্বলাবগে লাগিব, চাকি তাকি জ্বলাবগে লাগিব, তাৰপিছত প্ৰসাদ চৰসাদ দিব নহয়, সেয়া খাবগে লাগিব। তাৰপাছত আমি তোমালোকে কিবা এটা চবেই কিনিবা, তাৰপাছত চাম আৰু তাৰপিছত কিবা এটা খাবা আৰু তাৰপিছত ঘৰলৈ আহিম আৰু। হ'বনে ধুনু মুনু? হ'ব বৌ। ঠিক আছে বৌ, ব'লা এতিয়া আমি যাওঁ। ধুনু মুনু ব'লা। মা এয়া কোন হয়নো? মূৰ্তি যে বনাই থৈছে দুফালে দুজন। ধুনু মুনু তোমালোকে নাজানা নি? এয়া শংকৰদেৱ আৰু মাধৱদেৱ আকৌ। ধুনু মুনু এয়া শংকৰদেৱ আৰু মাধৱদেৱ আকৌ। কালি যে মই তোমালোকক কিতাপত পঢ়াই দিছিলোঁ কবিতা এটা, তাত যে আছিলে শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে। মা হয় নি? মা কালি মোৰ সেই কবিতাটো শুনি বহুত ভাল লাগিলে। ধুনু মুনু হ'ব এতিয়া ব'লা। ইয়াত ইমান ধুনীয়া ধুনীয়া খেলা বস্তু আছে। সঁচাকে ইমান ধুনীয়া ধুনীয়া খেলা বস্তু আছে। আমি কি ল'ম বাৰু? ধুনু মুনু তোমালোকে কিবা এটা ল'বা ব'লা, এতিয়া আমি ধূপ চাকি জ্বলাই আহোঁগে, তাৰপিছত ল'বা। ঠিক আছে মা, ব'লা আমি যাওঁ। মা আমিও কিবা এটা ল'ম দেই। ল'বি ব'ল। ইয়াত ইমান ধুনীয়াকে পানী পৰি আছে। সঁচাকে আগৰবাৰ আহোঁতে নাছিলে আকৌ। পৰিবা পাহিবা আমি আগৰবাৰ আহোঁতে পানী নোলাইছিলে। আগৰবাৰ কিবা বেয়া হৈ আছিলে চাগে, এবাৰ ভাল কৰি দিলে। সঁচাকে পাই দেখি ইমান ভাল লাগিছে, ইমান ধুনীয়াকে পানী পৰি আছে হেৰ'। খুৰী ঠিকেই কৈছে, সঁচাকে বৰ ভাল লাগিছে দেখি। ধুনু মুনু তোমালোকেও ঠিকেই কৈছা, আগৰবাৰ বেয়া হৈ আছিলে সেইকাৰণে পানী নোলাইছিলে, এবাৰ ভাল কৰি দিলে কাৰণে ওলাইছে আকৌ। সঁচাকে বা নবৌত এইটো কিন্তু দেখি বৰ ভাল লাগিছে দেই। মই আকৌ আজিলৈকে দেখিয়ে পোৱা নাই নহয়, মই যিবাৰেই আহোঁ এইটো বেয়াই হৈ থাকে। নিশা সঁচাকে। ধুনু মুনু পৰিপাহি তোমালোকে পানী কেলৈ চুইছা বাৰু? কাপোৰবোৰ তিতি যাব নাই? অঞ্জলিয়ে ঠিকে কৈছে, তহঁতি পানী কেলৈ চুইছ বাৰু? তিতি যাবি নাই? ধুনু মুনু পৰিপাহি তোমালোকে পানী নুচুবা আকৌ। পানীবোৰ চুই ইমান ভাল লাগিছে, আমাৰ কাপোৰ নাই তিতা নহয় কিবা। হ'ব ব'ল এতিয়া আমি চাকি জ্বলাই থৈ আহোঁগে। ঠিক আছে মা ব'লা। এতিয়া তহঁতি কি লৈ ল, তাৰপিছত কাছ চাম আৰু ঘৰলৈ যাম। ঠিক আছে মা, কিন্তু আমি কি ল'ম? সঁচাকে ইমান
দোকানখনৰ ওচৰলৈ ব'লা আকৌ তাৰপিছত যি লোৱা ল'বা আৰু মা ব'লা পৰিবা পাহিবা তোমালোকে এফাল চাওঁ আমি এফাল চাওঁ ধুনু মুনু চোৱা পৰি আমি কি ল'ম বাৰু জানো আমি কি ল'ম বাৰু আমি নহ'লে সি তেনেকুৱা যে অকণমানি বাৰ্বি লকেটবোৰ তেনেকুৱা এটা এটাকে চাৰিজনীয়ে লওঁ ব'ল আমি তেনেকুৱা এটাকে লওঁ নহ'লে আমি তেতিয়া বেগে চেগে লগাই থ'ব পাৰিম ৰ মই ধুনু মুনুক মাতি পেলাই সুধি লওঁ তাহাঁতি ল'ব নাই সুধ ধুনু মুনু এইফালে আহাচোন পাহিবা কি হ'ল ধুনু মুনু আমি ভাবিছোঁ আমি চাৰিজনীয়ে সি তেনেকুৱা অকণমানি বাৰ্বি লকেট এটা লওঁ তোমালোকে ল'বানে ল'ম ইমান ধুনীয়া অকণমানি কেলৈ নল'ম আকৌ তেন্তে ঠিক আছে আমি চাৰিজনীয়ে এতিয়া বাৰ্বি লকেট এটাকে ল'ম মাক কওঁ মই মা আমি চাৰিজনী সি তেনেকুৱা যে অকণমানি বাৰ্বি লকেটবোৰ তেনেকুৱা এটা এটাকে ল'ম হয় নি ৰ মই দোকানীজনক সুধিছোঁ সেইবোৰত কেইটকা তোমালোকে কি কথা পাতিছা অঞ্জলি ইহঁতি হেনো ই তেনেকুৱা লকেটৰ বাৰ্বি এজনী লৈ মই বোলো তাকে দোকানীজনক সুধো ৰ কেইটকা হয় নি খুৰী ধুনু মুনু তোমালোকৰ দেখোন এনেকুৱা আছিলে এজনী আগৰবাৰ লৈ দিছিলোঁহে মা সেইকেইজনী বেয়া হৈ গ'ল হ'ব দে অঞ্জলি তাহাঁতে ল'বলৈ মন কৰিছে লওকচোন আগৰকেইজনী চাগে বেয়া হৈ গ'ল নব আমি চবেই ল'ম কাৰণেহে তাহাঁতক ল'বলৈ কৈছোঁ হ'ব দিয়া পৰিপাহি লওক বাৰু দোকানী দাদা এইফালে আহকচোন বাইদেউ কি লাগে কওকচোন সেই অকণমানি যে বাৰ্বি লকেটবোৰ সেইবোৰত কেইটকা বাৰু দেখুৱাওকচোন সেইবোৰ বাইদেউ এইকেইটা হয় নাই পৰিপাহি এইকেইটা হয়নে দোকানীকেইটা সেইকেইটাই এইকেইটা চাওক পিছে দামটো কিমান নক'লে যে বাইদেউ দামটো এটাত 50 টকাকে কি ইমান অকণমানি পুতলা এটাৰ দাম 50 টকা কি আপুনি কি বুলি ক'লে 50 টকা এইবোৰত ইমান অকণমানি পুতলাকেইটাত বাৰু আপুনি 50 টকা ল'ব লাগেনে ইবাৰ পূজাত আনিছোঁ আকৌ 20 টকা লৈছে আপুনি কথা ক'ব লাগিছে 20 টকাত দিলে দিয়ক নিদিলে নালাগে পাই তাকেহে 20 টকাত দিলে দিয়ক নিদিলে নালাগে নহ'লে আমি বেলেগ দোকানৰ পৰা ল'মগৈ বাইদেউ এইবোৰ এনেই 50 টকা নহয় ভাল ব্ৰেণ্ডেড কোম্পানী একদম হ'ব এনে বৰ ভাল ব্ৰেণ্ডেড কোম্পানী দেখিছোঁ সঁচাকৈ দাদা আপুনি ইমান দাম ল'ব নালাগে দেই সঁচাকৈ পাই আপুনি 20 টকাত দিলে দিয়ক নিদিলে আমি যাওঁ হ'ব গোটেই চাৰিটাতে 100 টকা এটা দিয়ক আৰু হ'ব তেন্তে সেইকেইটা পলিথিন চলিথিন এটাত ভৰাই দিয়ক আৰু নিশা অঞ্জলি তহঁতি কিলো লৈ লওঁ ময়ো কিবা এটা লওঁ ঠিক আছে বাইদেউ মই পলিথিন এটাত ভৰাই দিছোঁ বাৰু খুৰী কিবা এটা ল'ব লাগিছিলে পিছে কি ল'ম বাৰু তাকে ভাবিছোঁ বা কি ল'ম বাৰু ফুলি এযোৰকে লওঁ নহ'লে এয়া লোৱা ভণ্টিহঁত তোমালোকৰ পুতলা মা এইটো লোৱাচোন দে আপুনি ঠিকে কৈছে খুৰী আমি ফুলি এযোৰকে লওঁ আৰু ধুনু মুনু পৰিপাহি তোমালোকে আৰু কিবা ল'বা নি বা আমি ফুলি এযোৰকে লওঁ বাইদেউহঁত আপোনালোকে আৰু কিবা ল'ব নি ল'ম নব আমি আৰু একো নলওঁ মা আমি আৰু একো নলওঁ ঠিক আছে তেন্তে আমি ফুলি এযোৰ লওঁ আৰু তাৰপিছত আৰু কাছ চাম দেই মা দাদা ফুলি দেখুৱাওকচোন ৰ'বা দেখুৱাইছোঁ বাইদেউহঁত এইবোৰ ফুলি আপোনালোকক কোনযোৰ লাগে লৈ লওক সেই ইফালৰ কেইযোৰ দেখুৱাওকচোন এইকেইযোৰ চাওক বাইদেউ ধুনু মুনু পৰিপাহি তোমালোক কেনিবা গুচি নাযাবাগে আকৌ নাযাওঁ মা নাযাওঁ নব অঞ্জলি নব বা এইকেইযোৰ ফুলি ভাল লাগিছে নাই তহঁতৰ মোৰ কিন্তু এইকেইযোৰে ভাল লাগিছে দেই নিশা এইকেইযোৰে ভাল লাগিছে এইকেইযোৰ ভাল লাগিছে দাদা এই ফুলিকেইযোৰত কিমান দাম কেইযোৰ লাগিব 3 যোৰ আকৌ 3যোৰত 200 টকা তেন্তে হ'লে দিয়ক সেই ইফালৰ মানে এনেকৈ যে আছে 6 যোৰ আছে নাই মানে আপোনাৰ সেই ইফালৰ 3 যোৰ দিয়ক ঠিক আছে আপোনালোকৰ বেগটো দিয়ক মই তাতে ভৰাই দিওঁ লওক পাহি ধুনু মুনু প্ৰীতিবা আৰু পিংকুলিহে মনত পৰিছে ন সঁচাকৈ পৰি তেহেঁতে থকালে ইমান ভাল লাগিলেহেঁতেন সঁচাকৈ পিংকুদা আৰু প্ৰীতিবা থকা হ'লে বহুত ভাল লাগিলেহেঁতেন পিংকুদাই ইমান জমনি কৰি থাকে ধুনু মুনু ইমান জমনি কৰি থকা পিংকুৱে লকডাউনৰ কাৰণে তেহেঁতি আহিবই নোৱাৰিলে সঁচাকৈ পাই কেলেনো লকডাউনটো দিলে জানো বাইদেউ এইটো লওক এতিয়া গোটেইকেইটাতে মিলাই মেলি কিমান হ'ল বাইদেউ 300 টকা এইটো পইচা লওক ঠিক আছে তেনেহ'লে আমি যাওঁ বাইদেউ যাওক পৰি পাহি ধুনু মুনু তোমালোকে কি কথা পাতি আছা তহঁতি কি কথা পাতি আছ মা আমি পিকিবা আৰু পিংকুদাৰ কথা পাতি আছিলোঁ সিহঁতি থকা হ'লে এতিয়া ভাল লাগিলেহেঁতেন হয় না বাৰু ধুনু মুনু সঁচাকৈ তেহেঁতলৈ মনতহে পৰে লকডাউনৰ কাৰণে তেহেঁতি বহুত দিন আহিবই পৰা নাই মা সঁচাকৈ তেহেঁতলৈ আজি বহুত মনত পৰিছে তেহেঁতি অহা হ'লেও কিবা এটা ল'ব পাৰিলেহেঁতেন কাছ চাব পাৰিলেহেঁতেন লকডাউন খুলিছে নহয় এদিন মাতিব লাগিব গোটেইকেইটাকে মা মাতিবা বহুত ভাল লাগিব খুৰী মাতিবচোন এদিন তেহেঁতক এতিয়া চাগে পিংকু প্ৰীতিহঁত ডাঙৰেই হ'ল কিমান দিন দেখা নাই এদিন মাতিবচোন আমাকো মাতি দিব তেহেঁতি আহিলে অঞ্জলি মাতিম বাৰু ব'ল আমি এটা কাছ চাই লওঁগৈ ব'ল নব আমি কাছ চাওঁগৈ ব'লা ঐ তহঁতি বেছি আগলৈ নাযাবি আকৌ পৰিবি
অঁ মা নাযাওঁ। অঁ আৰু মুড়ি কেইটামান দি দিয়া আকৌ, তেতিয়াহে কাছ আৰু মাছবোৰ ওলাই আহিব। অঁ দিছোঁ। সঁচাকে ধুনুমুনু মাছকেইটা ইমান ধুনীয়া। আৰু পৰি তই আৰু কেইটামান মুড়ি দি দে আকৌ, তেতিয়া কাছটো ওলাই আহিব। অঁ দিছোঁ পাহি। কাছটো ওলাই গৈছে, দেখিছা নাই? কাছটো একদম মুখখন উলিয়াই দিছে। ইমান ধুনীয়া কাছটো মুখখন উলিয়াই কেনেকৈ খাইছে। অঁ সঁচাকে ইমান ধুনীয়া কাছটো মুখখন উলিয়াই দিছে, একদম মৰম লাগি গৈছেগে, একদম চুই দিও লাগি গৈছেগে। অঁ সঁচাকে কাছটো মুখখন ইমান ধুনীয়া, একদম মৰম কৰি দিও লাগিছে। অঁ নিশা ঠিকেই কৈছা, কাছটো ইমান ধুনীয়া আৰু ডাঙৰ, দেখিছা নাই? অঁ অঞ্জলি সঁচাকে কাছটো ডাঙৰ পাই। আজি প্ৰথমবাৰ কাছ সঁচা চিকা দেখিছোঁ দেই, এনে আৰু টিভিতে দেখোঁ। সঁচা চিকানো ক'ত দেখিবলৈ পাওঁ? সঁচাকে দেই, আজি প্ৰথমবাৰ ৰং বিৰঙী মাছ দেখিবলৈ পাইছোঁ, কাছ দেখিবলৈ পাইছোঁ। অঁ মনটো ভাল লাগি গৈছে। চোৱা মাছ দুটা পানী তললৈ সোমাই গ'লগৈ আৰু সিকেইটা চোৱা অকণি মাছ দুটা ওলাইছে। অঁ এতিয়া দুটা নহয় তিনিটা ওলালে, সেইকেইটা চাগে ডাঙৰ মাছকেইটা পোৱালি। অঁ পোৱালি কাৰণেহে একে কোৱা চোৱা সিকেইটা মাছো পানী তললৈ সোমাই গ'ল। অঁ এতিয়া অকল অকণিকেইটাহে আছে। অঁ আৰু কাছটো আছে। হ'ব আৰু যাওঁগৈ ব'লা। তাৰপিছত আকৌ হেৰি কিবা এটা খাবলৈ আছে নহয়, এতিয়া কাছ চাছ চালা যেতিয়া যাওঁগৈ আৰু। তাৰপিছত তোমালোকে কিবা এটা খাবা আৰু ঘৰলৈ যাম। অঁ মা ব'লা যাওঁ। অঁ মা আমি আইচক্ৰীম খাম দেই, আইচক্ৰীম বহুত দিন খোৱা নাই, একদম লকডাউনৰ পৰা খোৱাই নাই। অঁ খাবি আইচক্ৰীম লাগিব নেকি কাবাক? ৰঙা, নীলা, গুলপীয়া, হালধীয়া, কমলা চব ৰং আছে। আমি আইচক্ৰীম খাম। অঁ আমি আইচক্ৰীম খাম। অঁ পৰিছা ইমান অকণমানি ছোৱালীজনী আইচক্ৰীম বিকি আছে। অঁ পাহি তাকেহে। অঁ ভণ্টি তোমালোকক কি ৰঙৰ আইচক্ৰীম লাগিব? আমাক গুলপীয়া ৰঙৰ আইচক্ৰীম লাগিব। ৰ'বা দিছোঁ। অঁ অঞ্জলি দেখিছনে কিমান অকণমানি ছোৱালীজনীয়ে আইচক্ৰীম বিকিছে, বেয়াহে লাগিছে পাই। অঁ তাকেহে খুৰী, সঁচাকৈ পাই ইমান সৰুতেই তাইক বাৰু আইচক্ৰীম বিকিব দিব লাগেনে? এনেকুৱা মাক দেউতাক থকাতকৈ নথকাই ভাল দেখোন। অঁ তাকেহে খুৰী, তাই বা কেলৈ ইমান সৰুতে আইচক্ৰীম বিকিছে, ৰ'বচোন সোধোঁ তাই ঘৰ ক'ত, মাক দেউতাকৰ নাম কি? অ' ভণ্টি তুমি ইমান সৰুতে আইচক্ৰীম কেলৈ বিকিছা? তোমাৰ মা দেউতাই কি কৰে? আৰু তোমালোকৰ ঘৰ ক'ত, মা দেউতাৰ নাম কি? মোৰ মা দেউতা নাই নহয়, সৰুতে ঢুকালে, মই সৰু থাকোঁতে। আৰু মই আইচক্ৰীম বিকোঁ, তেতিয়াহে মই খাব পাৰিম। আৰু মোৰ ঘৰ নাই নহয়, আৰু যোনদিনাখন মোৰ আইচক্ৰীম বিক্ৰী নহয়, সেইদিনাখন মই ভোকতে থাকোঁ। অঁ চা ছোৱালীজনীলৈ বেয়াহে লাগে পাই। অঁ দেখিছনে তাইৰ মাক দেউতাকেই নাই। অঁ খুৰী আমি নুসুধা হ'লে ভাল আছিলে, তাই চাগে এতিয়া মনটো বেয়া লাগিব। অঁ তাকেহে মই ভাবিছোঁ তাইক আমাৰ ঘৰলৈকে লৈ যাওঁ নেকি। অঁ পাহিছা ছোৱালীজনীৰ ঘৰ চৰ নাই। অঁ তাকেহে বেয়াহে লাগে পাই, তাই ঘৰো নাই, খাবলৈও নাপায় ভালকৈ। অঁ তাকেহে মাক কওঁগৈচোন তাইক আমাৰ ঘৰলৈকে লৈ যাবলৈ। অঁ ময়ো মাক কওঁ তাইক আমাৰ ঘৰলৈকে লৈ যাবলৈ, তাই আমাৰ ভণ্টি হ'ব। অ' মা এই ভণ্টিজনীক আমাৰ ঘৰলৈকে লৈ যাওঁ ব'লা, তাই আমাৰ ভণ্টি হ'ব, বহুত ভাল লাগিব তেতিয়া। অঁ পৰিপাহি ময়ো তাকেহে ভাবিছোঁ, তাইক আমাৰ ঘৰলৈকে লৈ যাওঁ। ভণ্টি তুমি আমাৰ লগত যাবানে? মই কিন্তু আপোনালোকে মোক নিব জানো? আৰু মোক খাবলৈ দিব জানো? দিম আকৌ খাবলৈ, তোমাক কেলৈ নিদিম? তুমি আমাৰ ভণ্টি হ'বা দেই। অঁ তেতিয়া ভাল হ'ব, আমাৰ আৰু এজনী বা হৈ যাব, বহুত ভাল লাগিব। অঁ আমাৰ 3জনী 4জনী বাপ পিটি বাই খুটি। পিছে ভণ্টি তোমাৰ নামটো কি? মোৰ নাম নাই, মই নাজানো মোৰ নামটো কি। হ'ব ব'লা, এতিয়া তুমি আমাৰ লগত যাবা আমাৰ ঘৰলৈ ব'লা। মই আপোনালোকৰ লগত গ'লে মই আইচক্ৰীম কেনেকৈ বিকিম, মই কেনেকৈ খাম? আপোনালোকৰ লগত যদি মই এতিয়া গুচি যাওঁ, আকৌ মই পিছত আহি আইচক্ৰীম বিক্ৰী নহ'ব নহয়। মই তোমাক এতিয়াৰ কাৰণে ঘৰলৈ যাবলৈ কোৱা নাই নহয়, সদায় কাৰণে কৈছোঁ, সদায় তুমি আমাৰ ঘৰতে থাকিবা ব'লা। ভালকৈ খাবা, খেলিবা, পঢ়িবা দেই ব'লা। দেখিছেনে বাৰু ছোৱালীজনীয়ে কিমান আনন্দ পাইছে? ঠিক আছে মই আপোনাৰ লগত যাম, তেতিয়া মোৰ 2জনী বা আৰু 2জনী ভণ্টি হ'ব। সঁচাকৈ খুৰী তাইক দেখিয়ে মনটো ভাল লাগি গৈছে। আপুনি বৰ ভাল কৰিলে দেই তাইক আপোনালোকৰ লগতে লৈ গ'ল। অঁ অঞ্জলি হাই বন্ধুসকল, যদি আপোনালোকে আজিৰ খণ্ডটি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু নতুন ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ